পয়সা পাতিও নাই, কত কাম পা নাই, মাথা চুলি ঘুরি গেল। মহাজন তারে একবার যায় আমরা, মহাজনের বহুত পয়সা আছে, তার পৰা অলপ পয়সা ধারে আনবা লাগবে। আমাৰ যিবিলাক হৈ আছে অসমত, কি কম, কিমান চাম নিউজ, প্ৰতিদিনে সেই একেটাই নিউজ আহে। মানে আজব দেশৰ বিষম কথা, এনেকুৱা হেনে এটা কথা হৈছে। যা নহওক, লিখিব লগাবিলাকেতো লিখিবই দিছোঁ, আমি আৰু কি পঢ়িব লাগে পঢ়িছোঁ, অলপ কিছু অসমৰ নজনা কথাও জানিছোঁ। লেখতে লিখিছে আৰু আমিনো কি ক'ম। যিহেতু গোটেই জীৱন চোৱা কিতাপৰ মাজতেই খেদালোঁ, দিনটোত সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আৰু ৰাতি হ'লে নিজৰ পৰিবাৰৰ লগত, ল'ৰা ছোৱালীৰ লগত কি যে চিন্তা কৰিম আৰু। বৰ আজিৰ মেইন বাতৰিটোৱেই হৈছে অসমৰ নিবনুৱা সমস্যা। অসমত দিনক দিনে নিবনুৱা বাঢ়ি গৈ আছে। কি হ'ব? নিবনুৱাৰ সংখ্যা হৈছে 1000জন, কিন্তু আমাৰ কৰ্মসংস্থাপন দিব চৰকাৰে মাত্ৰ 500, 100, 200। ক'ত আৰু আমাৰ এই নিবনুৱা সমস্যাৰ সমাধান হ'বহে? যা নহওক, কিবাকে যে সেই মই 1987 যে চাকৰিটোত সোমালোঁ, নহ'লেতো আজি মোৰ পৰিয়াল চলাই সম্ভৱ। কিবাকে পেটে ভাতে চলি আছোঁ আৰু। ল'ৰা ছোৱালীৰ কি হ'ব কি নহ'ব ভাবিবই পৰা নাই। মহাজন খুৰা ভালে আছে নে? বাপু দেখোনে। আচ্ছা, আজি মোৰ ঘৰত কেনেকে বা আহিলা? এনেতো নাহাই তুমি। কোৱাচোন, নিশ্চয় কিবা সমস্যা হৈছে তোমাৰ। পইচা পাতি নাই, কামো পোৱা নাই। আচ্ছা, মই অলপ আগতে এই নিউজটোৱে পঢ়িলোঁ কিতাপখনত। মই নিজৰ লগতে নিজে কথা পাতিলোঁ। বোলে আজি অসমত কি কৰিছে আমাৰ চৰকাৰে, আমাৰ নিবনুৱা সমস্যা হৈছে বহুত। গতিকে চাকৰি তেওঁলোকে কিমান দিয়ে, 500 বা 600। আমাৰ নিবনুৱা হৈছে লাখজন। গতিকে এনেকৈ হ'লে আমাৰ চৰকাৰৰ উন্নতি ক'ত হ'ব, বা অসমৰ উন্নতি ক'ত হ'ব? নিবনুৱা অসমৰ উন্নতি, উন্নতি হ'ব লাগে। অসমৰ উন্নতি হ'ব লাগে, অসমৰ উন্নতি হ'ব লাগবই হ'ব। কিন্তু মই পইচা লাগছিল। পইচা তুমি কি কামত ব্যৱহাৰ কৰিবা সেইটো কোৱা মোক। মই বিজনেছ কৰিম। বিজনেছ? তোমাৰ বয়স কিমান হৈছে? মোৰ বয়স 16.5 বছৰ। 16.5 বছৰ। এতিয়া তোমাক মই পইচা কেনেকে দিম কোৱাচোন? তোমাৰ বয়স হৈছে 16। বাই চান্স তুমি যদি মোৰ পইচা লৈ পলোৱা? মই আলু ভাজাৰ দোকান দি হ'লে মই তোমাক পইচা ঘূৰাই দিম। আলু ভাজাৰ দোকান দিবা ন? আলু ভাজা, আচ্ছা। মই সিদিনা এটা নিউজত পালোঁ, নোপোৱা নহয়। নিউজ মানে মই টিভি খুব কমকৈ চাওঁ দেই, মই পেপাৰ বেছিকৈ চাওঁ। পেপাৰত কি দিলে, এই কিবা আমিতো আলুৰ কিলো কেইটকা কিনো? আলুৰ কিলো কেইটকা হৈছে এতিয়া দোকানত? 20 টকা। 20 টকা। আচ্ছা, আলুৰ কিলো 20 টকা হয়নে? মই সিদিনা এই নিউজটোত পালোঁ, সেইকাৰণে তোমাক আজি সুধিছোঁ। তুমি কোৱা নহয় আলু ভাজাৰ দোকান দি হ'লেও চলিবা, হয় নে নাই? বিজনেছ কৰিবা। গতিকে আমি কিনো আলু 1 কিলোত 20 টকা, কিন্তু তুমি যিটো বিজনেছ কৰিবা হাই ফাই লাভ আছে। এটা আলু মই কিমান টকাকে খাইছিলোঁ জানানে? হাই ফাই লাভ 30 টকা। ভাবি চোৱা তুমি 1 কেজিত কেইটকা পাবা? 50 টকা পাম। তুমি ঠিকেই চিন্তা কৰিছা, কিন্তু বিজনেছ কৰিম বুলি ক'লে তোমাক মই পইচা দিব নোৱাৰো। কেলে নোৱাৰো জানো? তোৰতো বয়স 16 বছৰ, হয়নে নহয়? হয়। গতিকে তই 16 বছৰ নহয়, মোৰ বয়স 16.5 বছৰ। 16.5 হ'লেও মই দিব নোৱাৰো। এইটো আইনমতে দণ্ডনীয়। তুমি যদি মোৰ পইচা লৈ নোহোৱা হৈ থাকা, কাইলৈ পইচা কোনে দিব মোক? গতিকে তোমাক মই পইচাৰ কাৰণে এটা ৰাস্তা দিব পাৰো দেই। ৰাস্তা বেকাকে দিবি না চিধাকে দিবি? আচ্ছা, ঠিক কথাই সুধিছা। এইটো বেকা বিকি হ'ব পথাৰত। তুমি ধান কাটিব পাৰা নে নাই? দাৱাই দি কাটব লাগিব না কাচি দি কাটব লাগিব? এইটো তোমাক যদি মই ব্লেডেদি কাটিব দিওঁ পাৰিবা? পাৰিবানে নাই ব্লেডেৰে?
এই নৰম দে মই আচ্ছা তেতিয়াহ'লে হেৰি কৰিবা তুমি মোৰ 1 বিঘা মাটি আছে তুমি কোনোবা এজন লৈ কিনে কি কৰিবা হাজিৰা কৰিবলৈ যাবা কালি মোৰ তাত পাৰিবা ধান কাটিব ধান কাটবা পাৰিম এতিয়া ধানত মই তোমাক হেৰিকে দিব লাগিব 200 টকা দিলে হ'বনে হাজিৰা কোৱা 300 আচ্ছা 300 হ'লে তোমাক জলপান লাগিবনে নাই এই জলপান লাগব গাহৰি মাংস দি জলপান তেতিয়াহ'লে বাজেটটো বেছি হ'ব যোৱা তুমি ঘৰলৈ মই কি কৰিম তোমাক জলপান লাল চাহ দিলে হ'ব লাল চাহৰ কিন্তু গাহৰি মাংস লাগব আচ্ছা বাবা লাল চাহৰ লগত গাহৰি নাখায় নহয় কি খায় গাহৰি খায় ভাতৰ লগত তোমাৰ যে চাহ আৰু কাটা বিস্কুট দিম দিয়া মই সেইটোৱে খাই ল'বা কাটা বিস্কুট নাংগে নেকি গলত থপা লাগে কাটা বিস্কুট নাংগে নেকি গলত থপা লাগে স্লাইচ হ'লে হৈ যাব স্লাইচ ভাল ন আচ্ছা তোমাক স্লাইচে দিম তুমি কালি আহিবা মই এতিয়া টাইম হ'লে স্কুলত যাব তুমি অহাকালি আহিবা খুব পুৱাই আহিবা হ'ব লগ এজন বিচাৰিবা তুমি হ'ব কাশি এখন এখানে আনলো তন্ধৰ বোলে কাশি নাই ধান কাটবা আছে কাশি না দে হ'ব দে কাশি নানিলে একো টেনশ্যন নাই তই আধা বেলা কাটবি মই আধা বেলা কাটিম হ'ব দে দুইটা মই ফাৰ্ষ্টৰ বেলাটো মই কাটিম তই বহি কিনে এতিয়া চাদা মাৰি হ'ব দে ধান ভালো নাই আজি ধান ভালো নাই কাম নাই ধান এই মাহাজনথের ধান কাম নাই কেনে হৈ গৈছে ধান কালিমি হৈ গৈছে ধান আজি ধান আজি এইখিনিতে মই আধা ঘণ্টা লগাম এটা মুঠিত আধা ঘণ্টা লগাম মই কম বস্তু নহয় চাৰে আছে না নাই মুঠা বান্ধবা নাজানো না কিবাকে বান্ধিম আৰু এই পুৰুষি ফাদাৰে শিকাইছিল দীঘল ওলাই ল'ব লাগে দীঘল খাটা হ'ল আৰু এডাল দীঘল চাই পালি ভাল আছিল আশীখানো পৰি যায় এনেকুৱা মুঠা হ'লে মানুহজনে গালি পাৰিব নেকি নাপাৰে দে এনেও মোৰ 16.5 বছৰে হৈছে আল্লাহ এক লাগি চাহ আনা নাই লাল চাহ আৰু স্লাইচ বিস্কুটৰ মোৰ জিভাৰ পানী পৰিছে এক লাগি আনা নাই মানুহজনে ৰ যাইছোঁ এক লাগি চাহ আনবা নাংগে না চাহটো খাই লওঁ অলপ বহি লওঁ ৰসটো চিগা চাওঁ এই মাহাজনে কি মানুহে এতিয়াও লাল চাহ আৰু স্লাইচ বিস্কুট আনাই নাই জিভাৰ পানী পৰিছে হয় না দে আৰু মাহাজনে কিন্তু কটাব এনেকৈ থাকিলে দে মই আধা ঘণ্টা কাটিম দিবা এই নাংগে দে ময়ে কাটিম দে ফাৰ্ষ্টৰ বেলাটো মই কাটিম তই এতিয়া বহি থাক দে একো কৰিব নাংগে মাহাজনে ইমান এনেকুৱা মানুহ না এতিয়া লাগি চাহ নাই কাটি ৰাখোঁ আহি পেলাই আৰু কাটাবহি আমটা লাগছি ৰ ফালতু মানুহ চালা ৰ'দত তাপত মুচে নলালা গোটাই শুকাই গ'ল এই মাষ্টৰে এতিয়া গেলি চাহ আনিব পৰা নাই না এক গিলাচ পানী খাব পৰা নাই সেইকাৰণে মুচুত গোটাই শুকাই গৈছে মই অলপমান শুৱে লওঁ ৰ এতিয়া
এইটো মাহাজন আছিলে বাবু ধান কাটি আছা হাত নিবি লৈ কাটি আছো আচ্ছা হাত নিবি লৈ কাটি হাতটো বিয়া নাই তোৰ চাহ জানো নেকি চাহ চাহ মানে এটা কথা হ'ল নহয় বাবু আমাৰ এই খুৰীমাৰে বজাৰত গেল মইতো চাহৰ কথাটো ক'ব পাহৰি পালোঁ এতিয়া হেৰি কৰোঁ নেকি চাহটো গধূলি খাবি দে আমাৰ তাত আৰু তাৰপিছত ভাত বনোৱা মানুহ নাই মুৰি যাব লাগিব তেনেহ'লে খখৰ হেৰি কৰবি দে বাপু কি বুলি কয় ভাতটো কালি ৰাতিপুৱা খালি হ'ব নেকি কালিওতো আহিব লাগিব নে কি কোৱা আজিয়ে লাগিব ভাত ভাতৰ এতিয়া মই মোবাইলটো নানিলোঁ নহয় খুৰীমাৰে ফোন কৰিবৰ কাৰণে কি কৰিম এতিয়া আৰু লগতটো ক'ত গ'ল সি মুঠপা যাম বুলি কেনে এতিয়াও অহাই নাই মই ভুলে গ'লো দেই তহঁতক কামলা লগাই কেনে ইত্যে গৈছে মুঠপা টেনশ্যন ল'ব নালাগে ইত্যে গৈছে ইত্যে হওঁ তহঁতৰ মুঠছে এইগিলা কি বান্ধছা হা না ঘৰত মনে মনে থৈ আছে এই ধানবিলাক ধানে নাই দেখোন মোৰ সেইকাৰণে মই চাহ অনা নাই তোক এনেহে কৈছিলোঁ খুৰীমাৰে বজাৰত গৈছে বুলি এনেকৈ হ'লে নহ'ব ঘৰৰে চলি বুলি মই কৰবা দিলোঁ ধান কাটিয়া আৰু বহুত ভুল কৰিলোঁ দেই মই লগটোৰ মুঠে নললা কিয়া শুকাই গৈছি চাহ খাব নাপায় পানী খাব নাপায় এই মস্ত দংকলটো আছিল আমাৰ তাতে ঘৰত তাৰ পৰা তোৰ লৈ আহিব পাৰা তহঁতে এক বাল্টি পানী দমকলৰ পানী খাই নেকি তেতিয়াৰ পৰা ধান কাটিছোঁ মই চাহো অনা নাই পানী অনা নাই শুন বাবা আমি যেতিয়া চাকৰি ইণ্টাৰভিউ দিব গৈছিলোঁ তেতিয়া কি কৰিছিলোঁ জানা এই নালাত যে পানী যে থাকে এই ভূটানৰ পৰা বৈ অহা নালা সেই নালাৰ পানী খাই কিনে পৰীক্ষা দিছিলোঁ আজি ভাগ্য ভাল চেষ্টা কৰিছিলোঁ কাৰণে আজি চাকৰিটো হ'ল মোৰ মাষ্টৰ সেইকাৰণে ঠিকছে পাদি থাকা পইচা পাদুটো কাৰণে মই হিচাপ কৰোঁ হিচাপ কৰি কৰি পাদো পাতছাৰ বাগান দাচি আৰু আমাৰ ৰুমটোত যে চেণ্ট ওলাই থাকে সেইদিনা বন্ধ পাইছে না সময়তে এই পাদাৰে অলপ অলপ ইউজ কৰি থাকোঁ নহ'লে আৰু ক'ত পাৰফিউম কিনিবা হা দে হ'ব দে কি বুলি কয় মই খুৰীমাৰে ফোন কৰোঁ হা চাহ আনিব লাগিব কিন্তু চাহ আনিম দে লাল চাহ হ'লেও আনিম দে টেনশ্যন কৰিব নালাগে আৰু শ্লাইচ বিস্কুট আনিব লাগিব বুজা শ্লাইচ হ'ব মই গাহৰি নাখা যদি খাহী আনিলেও হ'ব খাই নাগে নেকি কি খাবা কি খাবা কোৱা ভাবিবা নাই কি খাম চকা হ'লে হ'ব যা শালখীয়া আমাৰ বাহা আছিল ৰ'বা যদি বাহাত যদি বা আনিম দা শালিকা চকাটোকে গোল মছলা কিনে আমি খাইছিলো দেখা নাই ইন্দুৰ কি নিঙেও খাওঁ হ'ব দে আমাৰ ইন্দুৰ ফুটাইছে কিজানি ইন্দুৰৰ চানা দুটামান গাঁতাটোত এতিয়া অলপ বুঢ়া হ'ল না ভালকৈ চলিবিলাক ঘূৰাব নোৱাৰোঁ অলপ ভুলো হয় সেইকাৰণে মোকো চৰকাৰে মানে কি কৰিছে দৰমহা কমকৈ দিয়া কৰিছে ঠিক আছে দে ইমান বেছি কথা নাপাতে যাবা ৰ'দ দিলেও কিন্তু হেৰি কৰিবা ধান কাটছা বৰষুণ দিলেও জিকি জিকি কাটছা মই আহোঁ দে বনাই থকা কাটছা আৰু এই আমাৰ লগৰ ল'ৰাটোক ক'বা ভাতিবিলাক হৈ গ'ল ইটাক লাগি চাহো নাই ভাতো নাই সেই ৰাতিপুৱা লাল চাহ অলপমান খাইছিলোঁ ইমান ভোক লাগছি ইটাক লাগি আনা নাই হয় সুমিত এটা আইডিয়া কৰিম দে এইগিলা ধান গোটাই চুৰ কাটি কিনে চুৰ কৰি লৈ যাম চাহ নানে না তেনেহ'লে ফটাফট কাট পাই লাগিব আৰু এতিয়া থৈ দিম আৰু এইগিলা গোটাই লৈ যাম তই এক মুঠা লওঁ এইখিনি থৈ কিনে আৰু আনবা no.
তাক মই চাহ নিদিলোঁ, ভাতো নিদিলোঁ, বহুত দেৰি হ'ল, কি বা কৰিল ধানখিনি না লয়, সিহঁতে পলাবও পাৰে যেনেহে উঘাইতম চলি চাবই লাগিল একবাৰ। সৰ্বনাশ, গোটেই ধান নি নহা কৰিলে ইহঁতে। মই কি কৰিলোঁ, মই একবাৰ ভাবছিলোঁৱে, সেইকাৰণে কৈছিলোঁৱে না মই নিজকে নিজে চালা ইহঁতে ধানখিনি নিদি মই কি কৰিম। এতিয়াতো ইহঁতৰ বয়সতো বেছি নহয়। মালিক নি আজি তোমাক দিব, কি কৰিম এতিয়া। এই গোটেইখিনি ধান মোৰ ইমান ধুনীয়াকৈ মই ৰৈছিলোঁ নিজৰ কষ্ট কৰি পকেটৰ সেই দৰমহাকেইটা দি, এতিয়া এইটো মই গোটেই খালে। মই এতিয়া কি কৰিম, ভুলটো আচলতে মোৰেই, কিয়নো এনেকুৱা কম বয়সৰ চলি এতিয়াও সেইকাৰণে আমি শ্ৰমিক ব্যৱহাৰ কৰিব নালাগে। আজি যাৰ নেকি আজি মই ভুগিবলগীয়া হৈছে গোটেই ধানখিনি নহা কৰি, ভুলটো মোৰেই আচলতে। ৰাইজসকল, ভিডিঅ'টো চাই কেনে পালে? নিশ্চয় ভাল পাইছে। কেনে পালে? যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যাতে আপোনালোকে আমাৰ পৰা নতুন নতুন ভিডিঅ'বিলাক পাই থাকে, তাৰ কাৰণে আপোনালোকে ওচৰতে থকা টিলিঙাটো বজাই দিব, যাতে আমাৰ নতুন নতুন যিবিলাক আমি ভিডিঅ' বনাওঁ সেইবিলাক যাতে আপোনালোকে পায়, পোনপ্ৰথমে পাই যায়। সেইকাৰণে আপোনালোকে আমাৰ কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত বিলাই দিব।